নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ধুনীয়াকৈ ৰাতিপুৱা কামখিনি কৰি আছোঁ আৰু যিহেতু ইফালে যাব লগা আছে কামখিনি জল্দি কৰিছোঁ। কাপোৰ কানিখিনি খামৰি লৈছোঁ, যিহেতু কাপোৰবিলাক খামৰি নথ'লে ভাল নালাগে নহয়নে বাৰু। আৰু কাপোৰ কানিবিলাক ধুনীয়াকৈ খামৰি চিৰিল লগাই থ'লে ধুনীয়া পৰিষ্কাৰ লাগে। আৰু সেয়েহে মই সকলোবোৰ ভাগে ভাগে খামৰি পেলাই থৈ দিছোঁ। আৰু ধুনীয়া যিহেতু মোবাইল চোৱাত ব্যস্ত হৈ আছে, ইফালে মানে আলনাৰ কাপোৰখিনি অকণমান খেলিমেলি হৈ আছে, ভাবিলোঁ এইখিনিও অকণমান খামৰি চিৰিল লগাই থৈ যাওঁ। আৰু ধুনীয়াকৈ এইখিনি কৰি লৈ আৰু ওলাবলৈ হৈছে। আৰু তাৰপিছতে এইফালে আমি আহি পালোঁ বিয়া ঘৰ, মানে মোৰ ভাগিনী এজনী মানে আঠমঙলা আছিলে, আমি তালৈ বুলি আহিলোঁ। সোনকালে আহিলোঁ, ৰাতিপুৱা 10মান বজাতে আমি আহিলোঁ। ইয়াত আহি পোৱা মানে 12:30মান বাজিলে বাৰু। তাৰপিছতে এইফালে দৰা ঘৰ মানে আহি আছে আৰু এইবাৰ পাইছেহি আৰু ধুনীয়াকৈ আৰু এখন আগতে আহিলে বাৰু, ধুনীয়াকৈ কেইজনমান নামিলে আৰু পিছতে এইফালে দৰা কইনা ধুনীয়াকৈ আহি আছে। আৰু ফুলশালিকৈ একদম ধুনীয়াকৈ ৰেডি হৈ আছে দেই। বাইক আৰু ভিনীয়েকক মানে আগবঢ়াবলৈ ইয়াত ধুনীয়াকৈ নিয়ম নীতিখিনি কৰা হৈছে। আৰু তেওঁলোকৰ নিয়মত কি কৰে বাৰু মই আজি ধুনীয়াকৈ দেখাই আছোঁ। আগত বাৰু তেনেকৈ দেখা নাছিলোঁ, যিহেতু সকলোতে নিয়মবিলাক বেলেগ বেলেগ নহয়নে বাৰু। এয়া নিয়ম মই প্ৰথম দেখিছোঁ আৰু কেনেকৈ কি কৰে সকলোবোৰ এয়া দেখাই আছোঁ, চাই থাকিব দেই। আৰু ভিডিঅ'টো কৰোঁতে অকণমান অসুবিধাও হৈছে, আৰু যিহেতু মানুহ মানে বহুত ভিৰ লাগি আছিলে, সেইখিনি সময়ত মানে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হৈছিলে। আৰু যিহেতু সৰু ধোন মোৰ কোলাত উঠি আছিলে, ইমান যে অসুবিধা হৈছিলে মোৰ ভিডিঅ'টো কৰিবলৈ, তথাপিও মানে অকণমান চেষ্টা কৰিলোঁ দেখুৱাবলৈ। এয়া চাই থাকিব, ধুনীয়াকৈ আগবঢ়াই নিয়া হৈছে। আৰু ইফালে এই ভাড়াযোৰ দেখিছেনে, ধুনীয়াকৈ কান্ধত তুলি লৈ গৈছে। মানে তেওঁলোকৰ নিয়ম এইটো মানে কৰিব লাগে, তাতে মানে বহুত কিবাকিবি বস্তু মানে লৈ আহে। আৰু ধুনীয়াকৈ ইফালে ৰভাতলিত পালেহি দৰা কইনা, ইফালে সেয়া ভাগ ল'বলৈ ধুনীয়াকৈ গামোচাখনেৰে ধুনীয়াকৈ লৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ ভাড়াযোৰ মানে ৰাইজৰ সন্মুখতে থোৱা হ'ব। আৰু ইয়াত ধুনীয়াকৈ দৰা কইনা সেয়া ল'বলৈ ধুনীয়াকৈ বহিছে দুয়োজনে। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব দেই। বাই বাই।